কি হ'ব তোমালোকৰ নিশ্চয় ভাল তো আজি দেখিছা যে আমি ষ্টুডিঅ'ত আছোঁ এতিয়া বৰ্তমান তো এতিয়া বহুতখিনি ভাল লাগিল আহি নৱদাহঁতৰ ঘৰত এতিয়া আমি নৱদা ঘৰৰ ওচৰত আহিছোঁ কিবা এটা বিশেষ কাম লৈ তো আপোনালোকক চেষ্টা কৰিম দেখাবলৈ তো আপোনালোকে চাই থাকক আৰু নৱদা এই ৰুমটো দেখাওঁ আমাৰ যিটো ডান্স ক্লাছ হয় তো এই নৱদা ৰুমটো আপোনালোকক গোটেইখিনি দেখাই আছোঁ তো আপোনালোকে চাওক তো চাওক ভাল পায় তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰক ইহঁতে আহি পেলাই ফটো তোলাত লাগছে অ' চাহিল চয়নিকা খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে তো আছে এনেই বুজি পালোঁ এখন অঞ্চলত তো ইয়াতে আমাৰ নৱ ছাৰ আছে খুব টেলেণ্টেড গাই তো আমি আজি তেখেতৰ তাতে যে আমি ডান্সৰ এটা মানে ভাগ এটা ল'বলৈ আহিছোঁ তো আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো গম পাব আৰু আমাক লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে আমাৰ ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ পাবৰ কাৰণে ধন্যবাদ তো এতিয়া আছে চয়নিকা তো চয়নিকা তো মই আগতীয়াকৈ কৈ দিওঁ এই ইয়াৰো এটা চেনেল আছে তো লিংকটো দিয়া থাকিব মোৰ তাত তো আপোনালোকে চাই পেলাই ছাবস্ক্ৰাইব কৰি দিব ছাপোৰ্ট কৰিব যাতে আগুৱাই যাব পাৰোঁ আৰু ভাল ভাল ভিডিঅ' দি থাকিম আৰু বহুত ভাল ভাল ভিডিঅ' আহি আছে আপোনালোকৰ সৈতে আৰু আপোনালোকে ভিডিঅ'টো প্লিজ ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব সেইখিনিয়ে আৰু এতিয়া আমি আইচক্ৰীম বিচাৰি আছোঁ এতিয়া তো কিবা বন কি নাম আছিল তো আইচক্ৰীম ইমান বিচাৰিলোঁ এই জাগা এতিয়া গাচি বাজাৰত আইচক্ৰীমৰ দোকান পোৱা নাই তো ক'ত বা আছে এতিয়া সেয়া চাইল ভাই আইচক্ৰীম পালি আইচক্ৰীম পোৱা নাই বহুত খাৰাপ লাগছে একদম কম তো এতিয়া কি কৰা যায় আইচক্ৰীমো পোৱা নাই ঘৰতে যোৱা ভাল আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকন টিপি দিব চয়নিকা এবাৰ হাই দে